हेलो गाइज मैं आलमगीर आब्बासी और आपलोके चाই আছে আসিফ আছাম মিডিয়া। সো সকলোৰে খবৰ বাৰু ভালনে? আশা কৰোঁ ভাল, ময়ো ভাল আছোঁ। সো আজি মানে এটা পাৰ্টিত গৈ আছোঁ আৰু পাৰ্টি নহয়, এইটো এটা কেক কাটিব 1K ছাবস্ক্ৰাইব কমপ্লিট হোৱাৰ বাবে। আৰু ক'বলগীয়া হয় যে এজন নতুন ইউটিউবাৰৰ কাৰণে 1K ছাবস্ক্ৰাইবটো কিমান মানে বেষ্ট ছাবস্ক্ৰাইব। আৰু মোৰো কমপ্লিট হোৱা নাই 1K ছাবস্ক্ৰাইবাৰ। আপোনালোকৰ হাততে সকলো খেল। যদি আপোনালোকে ইচ্ছা কৰে তেনেহ'লে মোক 1K ছাবস্ক্ৰাইব কৰি দিব, 1K ছাবস্ক্ৰাইব কমপ্লিট কৰি দিব আৰু আপোনালোকৰ হয়তো মই কেক কাটিম। চ' আশা কৰোঁ আপোনালোকে 1K ছাবস্ক্ৰাইব সহজতেই কৰি দিব। মোৰ আৰু কিছু ছাবস্ক্ৰাইবাৰ হ'লেই 1K ছাবস্ক্ৰাইব কমপ্লিট হ'ব। আজি যাৰ ঘৰত গৈ আছোঁ ল'ৰাজনৰ নাম আফজালুৰ আৰু তেওঁৰ এটা ইউটিউব চেনেল আছে, আছাম ৰিমিক্স নামৰ ইউটিউব চেনেল আছে। তেওঁ বহুত কষ্ট কৰিছে চেনেলৰ সৈতে। আগতে কভাৰ ভিডিঅ' বনাইছিল আৰু এতিয়া শ্বৰ্টছ ভিডিঅ' বনাই আছে। নতুন নতুন আপডেটৰ শ্বৰ্টছ ভিডিঅ' যেনেকুৱা আজি গান্ধী জয়ন্তীৰ শ্বৰ্ট ভিডিঅ' 26 জানুৱাৰী আছে, ইয়াৰ ওপৰত শ্বৰ্ট ভিডিঅ' আপলোড কৰি থাকে। তেওঁলোককো কিবা কিবি সুধিম তেওঁৰ চেনেলৰ বিষয়ে আৰু তেওঁ কেনেকৈ 1K ছাবস্ক্ৰাইব কমপ্লিট কৰিলে মই আপোনালোকৰ সন্মুখত দৰ্শাবলৈ চেষ্টা কৰিম। তেওঁৰ চেনেলৰ নাম আছাম ৰিমিক্স, ডিছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে গৈ চাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰতো ছাবস্ক্ৰাইব নকৰে, বেলেগকতো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। চ' ধন্যবাদ গাইজ। আফজালৰ ঘৰ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা, এই পিছফালৰ আমাৰ ঘৰৰ পৰা অলপহে যাব লাগিব, প্ৰায় 120 মিটাৰমান যাব লাগিব, আফজালৰ ঘৰ পাম। চব বলক। ত' আকৌ ঘৰত গৈ মানে চাৰ্টটো লৈ আহিলোঁ, মানে অলপ বজাৰত যাম। চ' সেইকাৰণে ফাইনেলি বজাৰত আহিলোঁ। চ' তাহেৰ আছে, সেয়া তাহেৰ। চ' বজাৰত আহিলোঁ, মানে কিবা কিবি ল'বলগীয়া আছে, মানে 26 জানুৱাৰী আছে, সেইকাৰণে মানে সেয়া দাদাও আছে। ত' 26 জানুৱাৰী আছে, 26 জানুৱাৰীৰ কাৰণে কিবা ল'ব লাগিব, সেইকাৰণে চব বলক আমি দোকানৰ পৰা কিবা লওঁ আৰু ব্লগটো চাই থাকক। 1K পাৰ্টি হ'ব। চ' আমি এই বুলি বজাৰত অহা নাই, বজাৰত কিবা ল'বলগীয়া আছে কাৰণে আহিছোঁ। চ' চাই থাকক। থেংক ইউ। ফাইনেলি এনেকৈ আহি ৰাতি হৈ গ'ল। চাওক বজাৰৰ কৰিলোঁ, কিছু বস্তু ল'লোঁ আৰু এতিয়া ৰাতি হ'ল। ত' গৈ আছোঁ আমি, বলক আপোনালোকে যাওক। চ' গাইজ বজাৰৰ পৰা আহি লেট হৈ গ'ল, এতিয়া গৈ আছোঁ আফজালৰ ঘৰত। আপোনালোকে চাব, কেক কাটিব আৰু ভিডিঅ'ৰ শেষলৈকে থাকক। ধন্যবাদ। চ' ফাইনেলি আহি গ'লোঁ। এইটো হয় ইহঁতৰ ঘৰ আফজালৰ আৰু মানে পুৰা বিজি হৈ আছে। ডেকৰেশ্যনবিলাক চলি আছে আৰু পুৰা নাই, সঁচাই এটা নিউ ইউটিউব ক্ৰিয়েটৰৰ বাবে এটা বহুত মানে বেটাৰ 1K মানে কিমান মানে আনন্দ যে লাগে ফাৰ্ষ্টত। কিমান আনন্দ হয়, মানে কেনেকুৱা লাগি আছে তোমাৰ এতিয়া? কেনেকুৱা মানে লাইফত আৰু যিমান ছাবস্ক্ৰাইবাৰ পায় ন এটা ইউটিউবাৰে, মই ভাবোঁ তাতকৈ 1K যিটো এটা ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছত যিটো এটা আনন্দ পোৱা যায়, সেইটো আৰু লাইফত কেতিয়াও নাপায়। সেইটো গমেই পাই আছো ন। কেক আহি আছে, কেক অহা নাই এতিয়াও, আহিব এতিয়া। ঠিক আছে, এতিয়া কেক চেক আহিব ইয়াতে, আপোনালোকক দেখুৱাম, আপোনালোকে শেষলৈকে ৱাচ কৰিব বুলি মই আশা কৰোঁ। আৰু তোমাৰ চেনেলটোৰ নাম কৈ দিয়া অলপ। আছাম ৰিমিক্স বুলি চাৰ্চ কৰিলে আহি যাব। মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে চাব। আৰু আগতে কভাৰ ভিডিঅ'বোৰ বনাইছিলে, এতিয়া কিছুমান শ্বৰ্ট ভিডিঅ' আপলোড কৰি আছে, জাষ্ট ছাপৰ্ট লাগে। আৰু আমাৰ ইউটিউবাৰ আসিফ ভাইও বহুত হেৰি কৰি আছে, মেহনত কৰি আছে ন। ইমান ৰাতি হ'ল, মই আহিছোঁ খাব, মতলব অলপমান এনজয় কৰিব আহিছে। ইয়াতে আহি কিনে মতলব কেমেৰাটো ধৰি থকাটো বহুত এটা হেৰি হয় ন, চেলেঞ্জিং কাম হয়। সকলোৱে মানে বেলেগৰ ঘৰত আহিছে ন, চ' সেইখিনি এটা হেৰি লাগে। সকলোৱে ছাপৰ্ট কৰিব, ছাপৰ্ট লাগে বাছ। আপোনালোকে কমেণ্ট কৰি দিব। এই কভাৰ ভিডিঅ' দিবলৈ বহুত মানে হাৰ্ড ৱৰ্কিং ল'ৰা হয়। আপোনালোকে চেনেলটো চাই হয়তো গমেই পাব কিমান প্ৰফেশ্যনেল এডিটবিলাক আহি থাকে ইউটিউবত। ঠিক আছে, তেনেহ'লে চাই থাকক। সিহঁতে মানে কেক আনিব গৈছে, মই মানে ইয়াতে ৰখি আছোঁ। চ' ল'ৰাটোৱে বহুত কষ্ট কৰিছে, আপোনালোকে হয়তো নাজানে। ই বহুত দিনৰ পৰা ভিডিঅ' আপলোড কৰি আছে আৰু এটা কথা সকলো সময়তে মনত ৰাখিব আপোনালোকে, যদি মই আপোনালোকৰ বয়সত সৰু হওঁ, কিন্তু কষ্টৰ ফল সদায় মিঠা হয়।
আপোনালোকে এইটো জানিব কষ্টৰ ফল সদায় মিঠা সেই ল'ৰাজন বহুত কষ্ট কৰিছে ইউটিউবত বিভিন্ন ধৰণৰ টেক্স আৰু ইয়াৰ বেলেগ এটা চেনেল আছে গেমিঙৰ চেনেল মই বাৰু পাৰিলে ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চাব আৰু বহুত কষ্ট কৰে কিছুমান মানে যিবিলাক ভিডিঅ' দিয়ে শ্বৰ্ট ইউটিউবৰ শ্বৰ্টবিলাক বহুত ভাল লাগে আৰু ইয়াৰ কেইটামান ভিডিঅ' ভাইৰেল হৈছে চ' ফাইনেলি কেক চেক ৰেডি ইয়াতে কেক থোৱা আছে চাওক চ' ইয়াৰ টিম আসাম ৰিমিক্সৰ টিম হয় ইয়াতে তোমাৰ নামটো কৈ দিয়া ভাই তোমাৰ নাম মোৰ নাম আশিকুল মুবিন চ' তোমাৰ নাম मेरा नाम परवेज खान আৰু ইয়াৰ নামটো চিনি পাই আপোনাৰ ভাই হয় আৰু এয়া रमजानुल हक তোমাৰ ছফিকুল ইছলাম চ' আপোনালোকক সকলোৰ লগতে মানে চিনাকি কৰিয়ে দিলোঁ চ' আপোনালোকে ইহঁতে বহুত কষ্ট কৰিছে সেইকাৰণে আজি এইখন ফল আপোনালোকে ছাপৰ্ট কৰাৰ কাৰণে एंड थैंक यू ऑल गाइस ओके सबको जितने भी मतलब सब्सक्राइबर्स है मेरे चैनल में ठीक है मेरे चैनल मतलब हिंदी में है तो मैं हिंदी में बोल रहा हूँ इसलिए इसका चैनल एसएमएस में है तो एसएमएस में मैंने पहले आप लोगों को बात कर ली है ठीक है तो मेरे जितने भी सब्सक्राइबर्स अगर ये देखेंगे इनका चैनल भी सब्सक्राइब कर लेना भाई बहुत मेहनत कर रहा है ठीक है तो भाई लोग आप लोग की मेहनत मतलब सपोर्ट की वजह से आज ये है ठीक है और आप लोग ऐसे ही प्यार दिखाते रहो जल्दी हम 5 मिलियन 10 मिलियन भाई करते रहेंगे ठीक है जिंदगी में आगे बढ़ते रहेंगे बस आप लोग सपोर्ट करो तो इतना ही और भाई वीडियो को लाइक एंड सब्सक्राइब जरूर करना की जरूरत तो এতিয়া হৈ গ'ল মানে এতিয়া আমাৰ যাব বাই দি হেক কৰি बाय बाय गाइस থেংক ইউ আপোনালোকে চেনেলৰ লগত জড়িত থাকক हाँ आने के लिए शुक्रिया दे रहा हूँ থেংক ইউ Okay, বাই तुम्हें लोग